হেল্ল' দোস্ত, নতুন এটা আনবক্সিং ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। মানে মই বহুত দিন ধৰি মোৰ এই চেনেলটোত ভিডিঅ' দিব পৰা নাই, আনবক্সিঙে হওক বা ব্লগিঙে হওক, কোনো ধৰণৰ একো ভিডিঅ' দিব পৰা নাই। তো তাৰ বাবে ফাইনেলি আজি এইটোৰ আনবক্সিংটো লৈ আহিছোঁ। আৰু আগৰবোৰতকৈ মানে আগৰ যিবিলাক আনবক্সিং আছিলে তাতকৈ এইটোৰ মানে পেকেজটো অলপ ডাঙৰ হয়। তো এইটো দেখুৱাই দিম কি আছে কি নাই, সকলোখিনি দেখুৱাম, চাম, ল'ম, সকলোখিনি একেলগে হৈ যাব। তো পলম নকৰি আমি এইটোৰ আনবক্সিংটো আৰম্ভ কৰোঁ। তো দোস্ত এইটো এতিয়া আনবক্সিং কৰোঁ। তো এইখন মোৰ মানে চাকুখন, তো এইখনেৰে এইটো আনবক্সিং কৰি দেখুৱাম কি আছে, সকলোখিনি দেখা পাব। তো ভিডিঅ'টো শেষলৈ চাই থাকক। তো পোনপ্ৰথমে এইটো টেপটো কাটি ল'লোঁ। মই এইটো এবাৰো খুলি চোৱা নাই, কাৰণ আপোনালোকক মই কৈ দিওঁ, মই যিকোনো ধৰণৰ বস্তু যিমানেই দামৰ হওক বা যিমানেই কম দামৰ হওক বস্তু আনিলে মই কোনো কাৰণত খুলি নাচাওঁ। একদম তেতিয়াহে খুলি চাওঁ যেতিয়া মই এইটোৰ ভিডিঅ'টো ইউটিউবত আপলোড কৰিবলৈ ভিডিঅ'টো বনাওঁ, তেতিয়াহে খুলি চাওঁ। তো তাৰ বাবে এতিয়াহে মই গম পাম কি আহিছে কি নাই। তো এতিয়ালৈ এবাৰো খুলি চোৱা নাই। তো বাৰু যি কি নহওক, সাইড কৰি ল'লোঁ। আৰু কি কি আছে ভিতৰত সকলোখিনি দেখুৱাই আছোঁ। তো চাই লওক। এইটো হৈছে মেইন বস্তুটো। তো এইটো চাইড কৰি থৈ লওঁ। আৰু কি আছে চাই লওঁ। তো আৰু এইটো আছে। তো আৰু কিবা আছে নেকি চাই লওঁ বাৰু ভিতৰত। और कुछ भी नहीं है अंदर, तो उसे भी मैं साइड रख देता हूँ। তো ইয়ে মেইন চিজ, মানে মেইন বস্তুটো হৈছে এইটো। তাৰপিছত কি এতিয়া ধৰিব পাৰিছে, এইটো হৈছে ট্ৰিপড, যিটো নেকি ভিডিঅ' বনাবলৈ, আনবক্সিং ভিডিঅ' বনাবলৈ কোনোবা এঠাইতো ভিডিঅ'টো বনাবলৈ কেমেৰাটো থ'ব লাগিব। তো তাৰ বাবে য'তে ত'তে থ'ব নোৱাৰি। তো তাৰ বাবে এইটো আনিলোঁ। তো কেনে লাগিছে ক'ব। কেনে লাগিব আৰু সকলোৰে একে হয়। এইটো কেনেদৰে ব্যৱহাৰ কৰে মই চাই লওঁ বাৰু, যিহেতু এবাৰো ব্যৱহাৰ কৰি পোৱা নাই। তো বাৰু এই এচেছৰিজবোৰ একবাৰ ওলাই লওঁ। তো এইবোৰ হৈছে সেই এচেছৰিজবোৰ। তো এইটো চাইড কৰি থলোঁ। তো ফাইনেলি এইবোৰ লগাই লওঁ। মানে কি কি আছে, কেনেদৰে লগাই নাজানো। তো এতিয়াতো চাই লওঁ ক'ত কেনেদৰে লগাব পাৰি। তো চাই থাককচোন বাৰু। তো ফাইনেলি এটা লগাই ল'লোঁ। চাওক এইটো এনেকুৱা ধৰণৰ। তো এইটো হৈছে সেই বস্তুটো, মানে ইয়াতে আৰু এইটো লগাব লাগিব। আপুনি হয়তো ইয়াতে এইটো পিছফালেৰে এনেদৰেও লগাব পাৰে, বা এইটো পিছফালে এনেকুৱা এটা মানে থাকিব। তো তেনেদৰেও এটা ইয়াতে লগাই ল'ব পাৰে। তো ভিডিঅ' বনাবলৈ বাৰু ইয়াতে এনেদৰে লগোৱা হয় ইউটিউবৰ কাৰণে। তো তাৰ বাবে এইটো এনেদৰে লগাই দিলোঁ। তো ফাইনেলি এইটো হৈছে সেই বস্তুটো। তো চাই লওক এইটো। তো আৰু ইয়াতে এইটো এনেদৰে ঢিলা টান সকলোখিনি কৰিব পাৰি। আৰু এইটো ইফালে আছে এনেকুৱাকৈ, এইটো মানে ওপৰলৈ উঠাই দিব পাৰি। এইটো এনেদৰে ওপৰৰখিনি এনেদৰে উঠাই দিব পাৰি। তো আৰু এনেদৰে থৈও দিব পাৰি। তো এতিয়া দেখুৱাই আছোঁ, চাই থাকক মেইন বস্তুটো কিমানখিনি দীঘল হয়। তো সেইটো চাই লওক। তো ইয়াৰ মানে কেইখন ঠেং, তিনিখন ঠেং। সেই তিনিখন ঠেং মানে ফল্ডিং হয় ভিতৰলৈকে, মানে ভিতৰৰ ফালে ফল্ডিং কৰি থৈ দিব পাৰি। আৰু তো ঠেংকেইখন
এইকেইখন খুলি দিলোঁ মানে ভৰিকেইখন দোস্তো এটা বেয়া খবৰ এইডাল মানে অলপমান ডেমেজ আহিছে চাই লওক এইফালে এইডাল কি ডেমেজ আহিছে মই দেখুৱাই আছোঁ চাই লওক এইডাল যিডাল ঠেং মানে ভৰি এই ভৰিডাল ভাঙা আছে মানে ইয়াক আকৌ ৰিপ্লেচমেণ্ট কৰিব লাগিব তো এই মানে বেয়া লাগিলে আৰু মানে বহুত হেৰি হ'ল ঠিক কৰিব পাৰি নেকি চাই লওঁ বাৰু প্ৰথমে তো বাকীখিনি ঠিকে আছিল মানে এইটো অলপ সেই হ'ল আৰু মানে মোৰ ইয়াতে আনবক্সিং কৰিবলৈ অলপ সুবিধা হয় আপোনালোকে গম পাইছে চাওক এইফালে চাওক মানে এইফালে অলপমান আনবক্সিং কৰিবলৈ অলপ দিগদাৰ হয় তো তাৰ বাবে মই সুধিছিলোঁ তাত ভিডিঅ' বনালে ভাল হ'ব নে নহ'ব তো বিশেষ একো মানে কমেণ্ট নাহিলে যদিও নাহিলে এতিয়াৰ পৰা কিবা আনবক্সিং কৰিব লগা থাকিলে তাতে কৰিম বুলি ভাবিছোঁ তো চাই লওঁ কি হয় তো ফাইনেলি এইটো হৈছে মই বেক কেমেৰাৰে দেখুৱাই আছোঁ চাই থাকক তো ফাইনেলি এইটো ষ্টেণ্ড হৈ গ'ল মই এতিয়া বেক কেমেৰাৰে দেখুৱাই আছোঁ তো চাই থাকক তো দোস্তো এইডাল হৈছে মেইন ষ্টেণ্ডডাল চাওক কিমানখিনি দীঘল হয় মানে কিমানখিনি উচ্চতা হয় কিন্তু যদিও এইডাল ভাল আছিলে কিন্তু মানে এইডাল ৰিপ্লেচমেণ্ট কৰিব লাগিব কাৰণ মানে দেখিছে এডাল ঠেং মানে এখন ভৰি ভাঙা আছে তো এতিয়া আৰু এটা বস্তু দেখুৱাই আছোঁ চাওক ইয়াৰ গলটো মানে ওপৰলৈ উঠাই দিব পাৰি চাওক ইয়াৰ গলটো ওপৰলৈ উঠাই দিলে ইমানখিনি চৰা হয় চাই লওক এইডালেই হৈছে মেইন ষ্টেণ্ডডাল ফাইনেলি দেখা পালে মোৰ এই ট্ৰিপডডাল যিডালৰ মানে এখন ঠেং মানে ওৱান লেগ ইজ ডেমেজড তো তাৰ বাবে এইডাল ৰিপ্লেচমেণ্টৰ ৰিকুৱেষ্ট পঠাব লাগিব তো তাৰ বাবে বাৰু কি কৰোঁ চাই লওঁ যদি ঘৰতে এতিয়া ঠিক কৰিব পাৰি তেনেহ'লে ফেভিকুইক মাৰি মানে ঠিক কৰিব পাৰি যদি আৰু কৰি ল'ম কাৰণ এনেই আৰু দৌৰা দৌৰি কিয় কৰি থাকোঁ তো তাৰ বাবে এইডাল যদি ঠিক কৰিব পাৰি কৰিলোৱেই নোৱাৰিলে আৰু এইডাল ৰিপ্লেচমেণ্ট কৰিব লাগিব তো আৰু এটা দুখৰ কথা মানে যিডালেৰে মই আগতে ভিডিঅ' বনাইছিলোঁ এই চেল্ফি ষ্টিকডাল তো এইডালো যোৱাকালি মানে ডেড হ'ল মানে এনেই মানে ফটো উঠি আছিলোঁ তো ফটো তুলি থাকোঁতে মানে এইডালৰ মানে মোবাইলটো ধৰাৰ কেপাচিটিটো হেৰুৱাই মানে এইডাল ডেড হ'ল তো বাৰু এইডালেৰে বনাম বুলি ভাবিছিলোঁ কিন্তু মানে এইডালৰো সেই আহিলে No! God, please, no! 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 তো এইডাল ৰিপ্লেচমেণ্ট কৰাৰ পিছত কি হয় চাই লওঁ বাৰু ভিডিঅ'টো কেনে পালে সেইটো কমেণ্টত জনাব আৰু যদি চেনেলটোত নতুনকৈ আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ভিডিঅ'টো ইমানে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ হাৰে দিলেন টাটা বাই বাই